ট্ৰেইন এখন গ'ল এইয়া গেট খোলাৰ লগে লগে হাহাকাৰ মানুহবিলাকৰ চাওক জনশতাব্দী পাৰ হৈ গ'ল তাৰপিছত এইখিনিত গেটটো ব্লক আছিলে খোলাৰ লগে লগে পুৰা মানুহবোৰ ওলাই আহিছে বলক এতিয়াতো চিধা যাওঁ মই ধনচিৰিত যাওঁ এই ৰাস্তা সৰু সৰু এই পাথৰবোৰ দিয়া হৈছে এইয়া সৰু সৰু পাথৰ এইয়া তো বলকচোন আগত যাই চাওঁ কি আছে কি নাই पता नहीं यार तो अभी मैं निकला हूँ अभी कितना हो गया 5 बजे हो गया तो वहाँ मैं पहुँच चुका 6 बजे को यानी कि 1 आवर लगेगा धीरे धीरे जाने से थोड़ा समय भी लगेगा अच्छा तो छोटा छोटा पत्थर देना भी शुरू हो गया धीरे धीरे जाना है मुझे इतना भी तारातारी नहीं है धीरे धीरे तारमाने जी धानसिरी रोड बना आছিলে मैं बहुत दिन हल आहा ना এই সপ্তাহ 3 সপ্তাহমান হল চাগে বেছি হৈছে চাগে না এমাহমান হল চাগে মাহৰ আগত আহিছিলোঁ তাৰপিছত আজি আহি আছোঁ আকৌ তাৰমানে মই যেতিয়া আহিছিলোঁ তেতিয়া এইবোৰ সৰু সৰু পাথৰ দিয়া নাছিলোঁ কিন্তু এতিয়া সৰু সৰু পাথৰ এইবোৰ দিয়া হৈ গ'ল ইয়াত বহুত মানুহ আছে ইয়াত বহুত ঘৰ আছে সৰু সৰু পোৱালিবোৰ মাজে মাজে কেতিয়াবা দৌৰি আহে ৰিস্কি দৌৰি যাব মানুহবিলাক কিহৰ কাৰণে ইমান গাড়ীটো দৌৰাই ইমান স্পীডত চলাই নাজানো এটা ধুনীয়াকৈ এটা স্পীডত গুচি যালেনো কি হয় কিহৰ কাৰণে ইমান তাড়াতাড়ি সেইকাৰণে এক্সিডেণ্ট হোৱাৰ বেছি চান্সেছটো থাকে তো সেইকাৰণে লাহে লাহে হৈ আছে সৰু সৰু ল'ৰা ছোৱালী ইয়াত বহুত আছে বোলে ৰাস্তাত অহা যোৱা দৌৰা দৌৰি এই ছাগলী পোৱালি অলপৰ কাৰণে খুন্দা মাৰিলে হয় ছাগলী পোৱালি এইফালে ডাইলগ দি দি ছাগলী পোৱালি মোৰ হৈ গাড়ীৰ আগত আহি গৈছিলে অলপৰ কাৰণে নহ'লে লাগি যাতে হয় তাৰমানে অলপ সোনকালে যাব লাগিব নহ'লে আন্ধাৰ হৈ যাব মই ধনচিৰি গৈ পাওঁতে পাওঁতে আন্ধাৰ হ'ব সেইকাৰণে মই অলপমান স্পীডত যাওঁ ইমান স্পীড নহয় মোৰ 60 স্পীডতে যাম ইমান স্পীডকৈ মই নাযাওঁ লাহেকৈ আৰামছে যাম তো বলকচোন কি হয় কিমান বাজি গৈ পায় মোবাইলত এবাৰ সময়টো চাই ল'ম কনফাৰ্ম কৰি ল'ম তো সময়টো কিমান হৈছে তো এতিয়া হৈছে 5:37 তাৰমানে 5:37 হৈছে টাইম 5:37 হৈছে তো মই ধনচিৰিত কিমান টাইমত গৈ পাই আপোনালোকক দেখাম এতিয়ালৈকে 5:37 বলক মই যাওঁ এতিয়া লাহে লাহে আৰম্ভ কৰোঁ 5:37 মানে মই ওলাইছোঁ ঘৰৰ পৰা 5 বাজি 5টা বজা 5 বাজিমান ওলালোঁ ওলাই পেলাই অকণমান মাৰ্কেটত সোমালোঁ মাৰ্কেট অকণমান ঘূৰিলোঁ সেইকাৰণে যোৱাত ইমান হৈছে কিন্তু ধৰি লওক এতিয়া ধনচিৰি যিটো ৰাস্তাত আহিছোঁ মই 5:37 ইমান ডাঙৰ ডাম্পাৰ ধূলি কৰি দিলে বাপৰে বাপ ইমান ডাঙৰ ডাম্পাৰ আহিছে বলকচোন
বহুত দিনৰ পিছত আহিছোঁ মই এই ধানচিৰি ৰাস্তা ডাঙৰ পাথৰ এইবিলাক কাটি দিয়া হৈছে আগতে মোৰ ভিডিঅ' দেখি পালে আপোনালোকে কিন্তু আজি আকৌ দেখাম আপোনালোকক বলকচোন কিন্তু যদি অলপ সোনকালে নাযায় তেতিয়াহ'লে আন্ধাৰ হৈ যাব পাৰে তাৰমানে এইফালে একদম কাম চলি আছে যিটো বাউণ্ডেৰী ৱাল নে কি বুলি কয় বৰ্ডাৰ ৱাল নে কি বুলি কয় পাহাৰ যদি পৰি নাযাবৰ কাৰণে তলে দিয়াটো সেইটো কাম চলি আছে আৰু এইবিলাকত সৰু পাথৰ পূৰা দিয়া হৈছে এই বালি পাথৰ এইবিলাক তাৰমানে অলপ যদি ব্ৰেক মাৰা হয় কিবা হয় শ্লিপ খাই পৰিবলৈ চান্সেছ আছে এতিয়া আৰু ইয়াৰ এই ডাঙৰ গাড়ী আহি আছে তাৰমানে মই অলপ সোনকালে ওলাব লাগিছিল এতিয়া অলপমান ৰাতি হৈ যাব ধানচিৰি গৈ পাওঁতে আন্ধাৰ হৈ যাব ভিডিঅ'টো আন্ধাৰ হৈ যাব চাগে অলপচোন অলপ সোনকালে যাবলৈ চেষ্টা কৰোঁ মই যাওঁতে আন্ধাৰ হ'বই এইটো চাওক এফালে ডিপুৰ যিমান লেতেৰা আছে এইখিনি পেলাই দিয়া হয় এতিয়া জ্বলাই আছে অফ গোন্ধটো নক'ব আৰু পুৰা বগা ধূলি ধোঁৱা হৈ যাব আৰু এইফালে কামবোৰ চলি আছে ইয়াত বৰ্ডাৰ ৱালৰ কামবোৰ যিখিনি আধা হৈ গৈছিলে এইখিনিত আগত আধা হৈছিলে এইবোৰ কমপ্লিট কৰি আছে এতিয়া চলি আছে এই ৰাম ৰাস্তাটো তাৰমানে এতিয়া চব সৰু পাথৰ ঢালি দিয়া হৈছে সেইকাৰণে ৰাস্তাটো জাম্পিং একেবাৰে খৰ হৈ আছে আৰু এই বৰফ পালা কাহাঁ চে আয়া ভাই বৰফ যিবোৰ বৰফ বেচে এই এজন ক'ৰ পৰা ওলাই আহিলে নাজানো এইটো চাবচোন এই বৰ্তমানটো ইমান আন্ধাৰ হোৱা নাই কিন্তু মই পাক্কা ধানচিৰিলৈকে গৈ পাওঁতে আন্ধাৰ হ'বই মই ওলোৱাটো অকণমান দেৰি কৰিলোঁ অলপ সোনকালে ওলাই আহিব লাগিছিল মই বজাৰত অকণমান ঘূৰোঁতে দেৰি হৈ গ'ল আৰে ইয়াৰ আৰে চাওঁতেতো প্লেন নিচিনা লাগিছে ৰাস্তা কিন্তু ইমান জাম্পিং তাৰমানে এইফালে সৰু পাথৰ এইবোৰ ঢালি দিয়া হৈছে দেই অলপচোন যাওঁ ইয়াত এটা অকণমান দেখাই লওঁ দেই এটা কাৰ অটো নাজানো কিন্তু অলপ সোনকালে যাব লাগিব নহ'লে আন্ধাৰ হৈ যাব পাক্কা মই যেতিয়ালৈকে এই ধানচিৰি গৈ পাম তেতিয়ালৈকে আন্ধাৰ হ'বই আৰু মই অলপ ওলোৱাই অহাটো অলপমান লেট কৰিলোঁ অলপ সোনকালে ওলাব লাগিছিল মই কিন্তু কি কৰিম আৰু বজাৰত অকণমান কাম আছিল তো বজাৰত অকণমান সোমাই আহোঁতে দেৰি হৈ গ'ল বলক অত পিছে আহিলে নহ'ব ধূলি বালি বহুত খাব পাব কাৰণ ধূলি বহুত আছে ৰে ভাই ধূলি বলক তো আজি মই অকলে এনেকৈ জংঘল ৰাস্তা ধানচিৰি ৰাস্তা অকলে গৈ আছোঁ আৰু কি বুলি কম এই ৰাস্তাটো আপোনালোকে জানে এতিয়া বৰ্তমান ৰাস্তা বনাই আছে কমপ্লিট হোৱা নাই এই সৰু পাথৰ এইবিলাক ঢালি দিয়া হৈছে আৰু কি বুলি কম সৰু পাথৰ দিয়াৰ কাৰণে গাড়ী চলাওঁতে আৰাম নাই তাৰমানে এইটো জাম্পিং একেবাৰে ঠটৰ মটৰ হৈ গৈ আছে চাওকচোন কি হয় নাজানো মই যেতিয়ালৈকে ধানচিৰি গৈ পাম তেতিয়ালৈকেতো আন্ধাৰে হ'ব চাগে তো ভিডিঅ'ত আপোনালোকক ক্লিয়াৰলি দেখাব পাৰিম না নোৱাৰিম নাজানো আৰু মই ওলাই আহোঁতে অলপমান দেৰি হ'ল মই ওলাই আহিছোঁ ধানচিৰি ৰাস্তা যেতিয়া সোমাইছোঁ তেতিয়া হৈছে 5:37 তাতলৈকে কেতিয়া গৈ পাম নাজানো আৰু 1 ঘণ্টাটো লাগিবই
অলপচোন কিমান কাভাৰ কৰিব পাৰে কৰি চাওঁ। যদি ৰাস্তাটো ঠিক হ'লে হয়, চিধা হ'লে হয়, তেতিয়াহ'লেতো অলপ সোনকালে গৈ পালে হয়। চ' ডিফুটো ধনচিৰি ৰাস্তা হৈছে আপোনাৰ 25 কিলোমিটাৰ। এই 25 কিলোমিটাৰটো এতিয়া যদি ৰাস্তা ভাল হ'লেতো সোনকালে গৈ পাৰে হয়, কিন্তু ৰাস্তা এতিয়া বনাইহে আছে আৰু ৰাস্তাৰ যি কণ্ডিশ্যন, যি ৰাস্তা বেয়া, এৰা বেকা চিধাও নহয়, নহ'লে আমি অলপ সোনকালে গৈ পালোঁ হয়। চাব আপুনি ইমান স্পীডত যাবও নোৱাৰি। তাৰমানে মই ৰাতি নোহোৱা আগতে অলপ গৈ পাব লাগিব। কাৰণ তাত আমি যেতিয়া মই বজাৰত আছিলোঁ তেতিয়া চাইছিলোঁ মানে বেলিটো অকণমান দেখি পায়, তাৰমানে পোহৰ আছে, কিন্তু তাৰ পৰা ওলাই অহাৰ লগে লগে মানে একেবাৰে কি বুলি ক'ম আৰু পোহৰে নাই আৰু। এইফালে কামটো চলি আছে, মানে কামটো ৰখা নাই। এইফালে কাম চলি আছে, এইখিনিত হেৰি কাম চলি আছে, কি বুলি কয় এইটো বৰ্ডাৰ ৱালৰ কাম চলি আছে। আৰু এইফালে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভাল ইনিচিয়েটিভ এটা লৈছে। ইয়াত প্লাণ্টেশ্যনৰ কাম, ধুনীয়া প্লাণ্টেশ্যনৰ কাম চলি আছে ইয়াত। চাব আপোনালোকে কেমেৰাত ইমান ভালকৈ নেদেখিব পাৰে, কিন্তু কাষত আহি যেতিয়া আপোনালোকে চাব তেতিয়া বহুত ধুনীয়া, বহুত ধুনীয়াকৈ ইয়াত প্লাণ্টেশ্যন কৰা হৈছে। আৰু কেতিয়াবা ভালকৈ দেখাম দিনত। तो आज तो ब्लॉक अंधेरा नहीं होने से पहले मुझे धनसिरी पहुंचना है, लेकिन पॉसिबल नहीं होगा। आई थिंक अंधेरा तो होगा ही, क्योंकि अभी हो गया होगा, कितना हो गया पता नहीं, 6 बजने ही वाला होगा। कि मैं जब निकला था तो थोड़ा देर हो गया मैं, अभी तक तो ठीक ही है। চাব তাত যিসকলে কাম কৰিছে, সকলো মহিলাবিলাক ঘূৰি আছে নিজৰ নিজৰ ঘৰত। আবেলি হৈ কাম শেষ হৈ চবে নিজৰ নিজৰ ঘৰত গৈ আছে, আৰু ময়ো গৈ আছোঁ নিজৰ ঘৰ। लगभग दिन थोड़ा अलग बनना है यार। हाय 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 हाय। तो ইয়াত আহোঁতে অলপমান আন্ধাৰ হৈ গ'ল দেখোন দেই। তাতলৈকে গৈ পাওঁতেতো দেখোন পুৰা হেৰি হ'বই। হ'লে হ'ব দে আৰু উপায় নাই। ওলাইছে যদি ওলাইছে যদি যাবই লাগিব তোমাৰে ঘৰলৈ। ওলাইছা যদি যাবই লাগিব তোমাৰে ঘৰলৈ। দাও দাও কৈ জ্বলিছে আশে পাশে গছে বন, জানমণি তোমাৰ মই নহৰা। কাৰণ আজি হৈছে বিহু, তো বিহু উৰুকা দিন, তো বিহু উৰুকা আজি। বাপৰে বাপ, জানমণি তোমাৰে মোৰ জীৱনৰ কলি, ঐ গুণ গুণ কৈ কান্দিছে। আয়া 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 আয়া। নেদেখাকে নজনাকে ইয়াত গাড়ী স্পীড কেতিয়াও নাহিব এই ধনচিৰি ৰাস্তাত এইকেইদিনৰ ভিতৰত, কাৰণ ৰাস্তা বহুত মানে আপ ডাউন জাম্পিং তেনেকুৱা আছে। এইফালেতো চলি আছে বাৰু পাহাৰ কাটি, আৰু এইফালে তেনেকুৱা। ও জানে মোৰে দিল দিবানা, ও জানে, ও মাই গড,
তোকে পায়ে দেখা ও মোর জানে তুমি মোৰ বলিয়া। গানটো ইমান ভালকে নাজানো, তথাপিও গাই দিছো অকমান সুৰটো মিলাই মিলাই। ও জান ঐ তুমি মোৰ নকা, ও জান তোমাক দেখে, ও জান তোমাক জান তোমাৰ বাবে। আরে 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 তোমার বাবে ও মোর জান ও মোর জান ও মোর জান মোর দিল দিবানা। ও জানো তুরে তোকে পায়ে দেখা, ও জানো মোর দিল দিবানা। ও জানো তোকে পায়ে দেখা, ও জান দেখি তোমাক, ও জান দুনিয়া লাগে, ও জান দেখি তোমাক, ও জান মরম লাগে, ও জান ও জানো। কাৰণ বিহুৰ বতৰ, সেইকাৰণে অকণমান মাই গড, কাৰণ ৰাতি আবেলি হৈ গ'ল, তো ৰাস্তাটো কেনেকুৱা নজনা নজনা হৈ গ'ল, ক'ত ক'ত কি আছে দেখি তো লাইট জ্বলাব লগা হ'ল এতিয়া, নহ'লে ৰাস্তাটো ভালকৈ দেখি নাপাওঁ। বলক, अंधेरा नहीं होने से पहले ही मुझे धनसिरी में पहुंचना है। पॉसिबल होगा कि नहीं होगा? अगर गाड़ी स्पीड से जाएगा तो थोड़ा जल्दी पहुंचने का चांसेस है, लेकिन अगर स्लो में जाएगा तो जरूर अंधेरा होगा ही, क्योंकि पूरा स्पीड से ये रास्ते में जाने का मुश्किल है। अगर ऐसे स्पीड से जाएगा तो कहीं घुस जाएगा तो गया काम से। लेकिन यार कोई भी नहीं है रास्ता में, अकेला हूँ, ना कुछ गाड़ी है ना क्या है। देखिए ये सब रास्ता जो है अकेला हूँ, এটাও গাড়ী নাই, না কোনোবা আহে। অকণমান আগত ওলাই আহিব লাগিছিল মই, অকলে ভাল নালাগে, গাড়ীবোৰ অহা যোৱা হৈ থাকিলে তেতিয়া ভাল লাগে। এই মন্দিৰ ৰাস্তাটো বহুত দূৰ, যিমান পাৰে অলপ সোনকালে যাবলৈ চেষ্টা কৰোঁ, কিন্তু নিজৰ চেফটিত। আরে আরে এনেকুৱা বিহু বতৰটো একেবাৰে জুবিন দা, জুবিলি বৰুৱা, প্ৰিয়ংকা ভৰালী আৰু বেলেগ বেলেগ অসমৰ জনপ্ৰিয় শিল্পীবিলাকে বহুতো মানে অনুষ্ঠান, সংগীত অনুষ্ঠান কৰি আছে চাগে, কালচাৰেল নাইট শ্ব'। কি কওঁ আৰু, আমি যাব মন কিন্তু প্লেটফৰ্মত নাই। তো এয়া হৈছে ধনচিৰিৰ ৰাস্তা। চাবচোন, মই অকলে আহি আছোঁ, কোনো নাই ৰাস্তাত। অলপমান গধূলি ওলাই আহিলোঁ কাৰণ চাৰিওফালে জংঘল। অকণমান আগত যালে গাঁও পাব, অকণমান আগত যালে গাঁও আছে, কিন্তু গাঁও হ'লেও মানে ৰাস্তাৰ কাষত নহয়, চব ভিতৰে ভিতৰে গাঁও। পোক বহুত সোমাই যায়। ইয়াত কিবা এটা হ'ব চাগে, দোকান হ'ব চাগে, ইয়াত কিবা এটা দোকান এটা দিব চাগে। মানুহ এটাও লগ নাপালোঁ, কিন্তু গৰু এটা লগ পালোঁ দেই। বিহু গানটো আৰু কি আছিলে বা নাজানো দেখোন। এতিয়া বিহু চলি আছে, বিহু বতৰ। আজিকালিৰ ছোৱালীয়ে হয় ধনী ল'ৰা চাই, ধনী ল'ৰা চাই, আজিকালিৰ ছোৱালীয়ে ধনী ল'ৰা চাই, ধনী ল'ৰা চাই,
দুখীয়া ল'ৰা দেখিলেনো কি বুলি কওঁ ৰিজেক্ট কৰি দিয়ে তাৰমানে ন আজিকালি ছোৱালীয়ে অকলে ধনী ল'ৰা চায় তাৰমানে কাম বন নাচায় ল'ৰাই কি কৰিছে কৰা নাই বা ল'ৰা কি ভাল নে বেয়া নাচায় টকা পইচা ধনী ল'ৰাহে বিচাৰে সেইকাৰণে আজিকালিৰ ছোৱালীয়ে ধনী ল'ৰা চায় এনেকুৱা দুখীয়া ল'ৰা দেখিলেনো কি ক'ম আৰু নোচোৱাকৈ গুচি যায় তাৰমানে ৰিজেক্ট কৰি দিয়ে তাৰমানে সেই তেনেকুৱা আৰু अंधेरा होने से पहले बोली कोलो किंतु अंधेरा होने से पहले तो पहुंचने का चांसेस है कि नहीं ओए ओए ओ ओ डाउन साउथ অকমান अंधेरा अंधेरा হৈ আহিলে এবোৰ अंधेरा যেটো মোৰ লাইট আছিল ফোকাস এইটোৱে দেখি পাই আছো আৰু লাইট ইমান পোহৰ নহয় আয় 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 কাৰণ মই এতিয়া আধা গৈ পোৱাই নাই আন্ধাৰ হোৱাৰ আগত গৈ পোৱাটো ইমান সহজ নহয় अंधेरा से पहले पहुंचना इतना मुश्किल नहीं है এতিয়াহে গাড়ী এখন আহিলে গাড়ী দেখি অলপমান মনটো ভাল লাগিল গাড়ী এখন আহি আছে এইয়া সেইফালৰ পৰা আহি আছে গাড়ী এখন কাৰ হয় নাজানো কাৰ গাড়ী আহিছে হো কাৰ গাড়ী আহিছে নাজানো अंधेरा हो गल देखो अरे राम मैं ओलाई आते लेट फल पूरे भूल आसे ভাল লাগিছে কোনোবা আহিছে अरे बा लाइट ना डाउन करे ना की करे डायरेक्ट आपार चकुत लगे देख रात होने से पहले तो पॉसिबल नहीं होगा अंधेरा तो अभी ही अंधेरा हो ही गया तो साइड का तो है थोड़ा थोड़ा ही दिखाई दे रहा है तो डिपोर पर दलदली लेके आई पाऊंगे अंधेरा हो गया तो क्या दलदली की डिपो आगे दूर आसे हाथ देरी हो गई ना আহিলো মই বেলেগ ৰাস্তাত আহিলো নেকি নহয় লাষ্ট টাইম মই এবাৰ আহোঁতে ইয়াতে পৰিছিলো মই স্লিপ খাই ইয়াতে পৰিছিলো কাৰণ বহুত কিবা আছিলে ধূলি আছিলে তো স্লিপ খাই গ'ল ইয়াতে জোৰকে ধাম কৰি পৰিছিলো এয়া হৈছে দলদলি তো ফাইনেলি মই দলদলি আহি পালো দলদলি অকমান আগত যালে পাম আমি দলদলি ওলাইছিলো অলপ পোহৰত কিন্তু নাই ভাই দলদলিতে আন্ধাৰ মানুহ নাই হে এনেকা টাইমত অলপ সোনকালে ওলাই আহিব লাগে নহ'লেতো আন্ধেৰা অকলে যাব লগা হয়
সব নিজৰ নিজৰ ঘৰত সোমাই যায়। যদি টাউনত হ'লে হয় তেতিয়াহ'লেতো বাপৰে এতিয়া নক'ব আৰু বজাৰৰ মাজতো গাড়ী পূৰা জাম এতিয়া হৈ থাকে। গাঁৱৰ পৰিৱেশ, গাঁৱত ধুনীয়া আপ ডাউন কৰিব সেইবোৰ ৰাস্তাত। অহাটোৱে ভুল, অকণমান সোনকালে ওলাই আহিব লাগিছিল। राहों में उनसे मुलाकात हो गई। কিছুমান গাঁৱৰ মানুহে তাৰমানে গাড়ী চলালেও মানে আপাৰ ডিপাৰ চাই নেকি, এবাৰ যি দিছে আৰু এইটো দি পেলাই আহে একেবাৰে চিধা। আগফালে মানুহ আহিছে নাই অহা নাই এইবোৰ নাচায়। এতিয়াহে ভাল লাগিছে অকণমান গাড়ী দেখি। এয়া হৈছে দলদলি। বৰ্তমান মই দলদলি ক্ৰছ কৰিলোঁ। दलदली क्रॉस करी अंधार होने से पहले एप्लीकेशन ना अंधार हो ही गया, पहले नहीं यार अंधार होने के बाद तो धनसरी पहुंचा है। कारण जंगल रास्ता दी है যাব লাগিব মই এতিয়া অকমান দেখি পাই নে নাপায় কি জংগল জ্বলি আছে। জংগলটো জ্বলাই দিলে জংগলবোৰ আন্ধাৰ হৈ গ'ল। চাওক অকণমান দেখি পাই আছে আপোনালোকে গছবোৰ। ইয়াৰ পৰা বহুত দূৰ